Hi friends, আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল সুমিস ব্লগ এণ্ড ৰেচিপি লৈ। গৰম কেনেকুৱা? বহুত গৰম নহয়নে? কি হয় মোৰ আজি দুদিনমানৰ পৰা মানে বাও চকুটো বিষাই আছিলে, তাৰপিছত এতিয়া গম পালোঁ যে মানে আজিনা ওলাইছে, বহুত বিষ হৈছে। তো আপোনালোকে যদি জানে জনাবচোন কি কৰিলে মানে ভাল পাম, বহুত কষ্ট পাই আছোঁ। যি নহওক বাৰু, এতিয়া মই এটা ৰেচিপি বনাম ভাবিছোঁ, গতিকে ভাবিছোঁ যে আপোনালোকৰ ওচৰতো মই ৰেচিপিটো আগবঢ়াওঁ, গতিকে ভিডিঅ' এটা কৰোঁ। এতিয়া মই বনাম কলা কচু আৰু বুটৰ ৰেচিপি। হয়তো বহুতে ৰেচিপিটো খাই পাইছে আৰু যিসকলে পোৱা নাই তেওঁলোকৰ বাবে সুবিধা হ'ব। এটা কথা কৈ থওঁ যে কি হয়, বহুতে মানে যিহেতু কচুটো দাগ লাগে তো কাটোতে মানে পানীত তিয়াই থৈ দিয়ে। সেইটো কৰিব নালাগে একচুৱেলি। আপোনালোকে কচুটো ডাইৰেক্ট কাটি আনি পেলাই ডাইৰেক্ট ধুই কিনে বনাব। আগতে কাটি পেলাই পানীত তিয়াই নথ'ব। আৰু যদি সম্ভৱ হয় মানে কচুটো বনোৱাৰ 1 ঘণ্টা বা আধা ঘণ্টা আগতে কাটি আনি পেলাই ৰ'দত অকণমান থৈ দিব। গতিকে এতিয়া বলকচোন ভিডিঅ'টো আৰম্ভ। এয়া মই ৰেচিপিটোৰ কাৰণে লৈছোঁ ক'লা কচু, এইখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ। আৰু ইয়াতে লৈছোঁ বিলাহী, তাৰপিছত কেঁচা পিঁয়াজ, ইয়াতে আছে তেজপাত আৰু শুকান জলকীয়া, তাৰপিছত আছে এয়া কেঁচা জলকীয়া থেতালি লোৱা, আদা নহৰু থেতালি লোৱা, মিডিয়াম চাইজৰ এটা আলু লৈ লৈছোঁ, আৰু এইখিনি হৈছে বইল কৰা বুট। এয়া মই কেৰাহীখন গৰম হ'ব দিছোঁ। তাৰপিছত গৰম হোৱাৰ পিছত ইয়াতে দিছোঁ তেল। এয়া মই তেল দিছোঁ। তাৰপিছত তেলখিনি অকণমান এতিয়া গৰম মই দিছোঁ, ইয়াতে পিঁয়াজ দি দিছোঁ। এয়া পিঁয়াজ দি দিছোঁ আৰু ইয়াতে দিছোঁ তেজপাত আৰু শুকান জলকীয়া। এইখিনি এতিয়া মই অকণমান লৰাই দিম। এইখিনি মই এতিয়া ৰঙচুৱাকৈ ভাজিম আৰু জুইটো মিডিয়াম ফ্লেমত ৰাখিলেই হ'ল। কাটি লোৱা বিলাহীখিনি মই বিলাহী মিডিয়াম চাইজৰ 2টা লৈছিলোঁ। এতিয়া মই এইখিনিও ধুনীয়াকৈ পিঁয়াজৰ লগত আকৌ অকণমান সময়লৈকে এইখিনি ভাজি থাকিম। এইখিনি অকণমান এয়া ধুনীয়াকৈ ভাজ খাইছে। ইয়াতে মই অকণমান দিম পাঁচফোৰণ। এইখিনি লৰাই দিম। তাৰপিছত মই ইয়াতে দি দিম এয়া বইল কৰা বুটখিনি দি দিলোঁ। অকণমান ভাজি ল'ম এইখিনি। জুইটো অকণমান এতিয়া বঢ়াই দিছোঁ। ইয়াতে কাটি লোৱা সৰু সৰুকৈ কাটি লোৱা আলুখিনি দি দিম। আলুখিনিও মই এতিয়া ভাজি ল'ম ধুনীয়াকৈ বুটৰ লগত। এয়া ইয়াতে দি দিম মই আদা নহৰুখিনি। লগতে মই ইয়াতে জলকীয়াখিনিও দি দিম, যিখিনি জলকীয়া মই পিচি লৈছিলোঁ, কেঁচা জলকীয়া এইখিনিও মই দি দিলোঁ।
এতিয়া মই আকৌ অকণমান সময় ভাজি থাকিম। এতিয়া মই ইয়াত দিম কচুখিনি। এয়া কচুখিনি মই দি ল'ম ইয়াতে। মই কচুটো দি ল'লোঁ। যেতিয়া এইখিনি অকণমান কোমলি যাব তাৰপিছত ইয়াতে মই নিমখ তাৰপিছত হালধি এড কৰিম। এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম অকণমান সময়। এয়া এয়া আৰু মই যিহেতু মানে বেছি দৰে হৈ আছিল, এতিয়াই যদি মই ইয়াতে নিমখ দি দিওঁ হয়তো যেতিয়া কচুখিনি পিছত কোমলি যাব তেতিয়া নিমখটো বেছি হৈ যাব পাৰে। সেইটো কাৰণে মই অকণমান ইয়াক ঢাকনি দি থলোঁ। অকণমান পিছত মই ঢাকনিখন গুচাই পেলাই নিমখ আৰু হালধি মই ঢাকনি গুচালোঁ। আপোনালোকে দেখিছে অকণমান কমি আহিছে। গতিকে ইয়াতে এতিয়া মই দিম সোৱাদ অনুসাৰে নিমখ। ইয়াতে মই নিমখ দি দিলোঁ। আপোনালোকে যিমানখিনি নিমখ খায় সেইটো আপোনালোকৰ হিচাপমতে দি দিব। মই ইয়াতে নিমখ দিলোঁ আৰু এতিয়া দিম মই ইয়াতে হালধি। মই দি দিলোঁ এতিয়া হালধি। এইখিনি আকৌ ভাজি ল'ম। এইখিনি মই পুনৰ ভাজি ল'ম। দি দিম মই এতিয়া অকণমান জিৰা গুড়ি। এয়া মই অকণমান জিৰা গুড়ি দিলোঁ। তাৰপিছত দিম মই অকণমান কাশ্মীৰী মিৰ্চ। এইটো কালাৰৰ কাৰণে দিয়া হয় একচুৱেলি। অকণমান দি দিম, বেছি নিদিওঁ। ইয়াতে মই অকণমান কাশ্মীৰী মিৰ্চ এড কৰিছোঁ। এয়া কালাৰটো আহিব ধুনীয়াকৈ। এইখিনি মই আকৌ এবাৰ ভাজি ল'ম ভালকৈ। ইয়াতে মই দিছিলোঁ যিখিনি তেতেলী হয়, এই তেতেলীখিনি দি দিছোঁ। ইয়াতে মই দিম এতিয়া গৰম পানী। এয়া অকণমান গৰম পানী দিছোঁ। সেয়া গৰম পানীখিনি দি মই অকণমান, যিহেতু আলু দিয়া গৈছে, কচুটো বাৰু সিজি যায় সেইটো কথা নাই, যিহেতু আলু দিয়া গৈছে,
গতিকে এই পানীখিনি দি পেলাই মই এতিয়া ঢাকনি দি দিম আলুখিনি সিজিবৰ কাৰণে। চাওকচোন আপোনালোকে ইমান ধুনীয়া কালাৰ আহিছে। আলুখিনিও সিজিব লৈছে। ধুনীয়াকৈ আকৌ মই এতিয়া ঢাকনি দিম। এইয়া আমাৰ হৈ গ'ল কচুৰ তৰকাৰী। চাওকচোন ইমান ধুনীয়া হৈছে কালাৰটো। এতিয়া মই গেছটো অফ কৰি দিম। এইয়া আমাৰ হৈ গ'ল কচু আৰু বুটৰ তৰকাৰী। এইয়া চাওক।